বৰপেটা চহৰৰ গান্ধীনগৰত পানী সোমোৱাৰ উৎস কি? কেনেকৈ সোমায় পানী বৰপেটাৰ গান্ধীনগৰত? সোমোৱা পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই নেকি? ইয়াৰে সমাধান কি? পানীৰ বাবে ৰাইজে আৰু কিমান দিনলৈ ভুগিব লাগিব জমৰ যাতনা? সমগ্ৰ অসম এতিয়া বানৰ কবলত। বিভিন্ন নৈৰ উপনৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে গাঁও চহৰ নগৰ। বাদ পৰা নাই সত্ৰনগৰী বৰপেটা। গোটেই গান্ধীনগৰ এতিয়া এবুকু পানীৰ তলত। গান্ধীনগৰৰ মূল পথেৰে চলিছে এতিয়া নাও। বিগত 12 দিনলৈ পানীয়ে ডুবাইছে গান্ধীনগৰ। বাট পথ বুৰ যোৱাৰ লগতে বুৰ গৈছে ঘৰ দুৱাৰ। ঘৰৰ ভিতৰত একাঠিলৈকে পানী বৰপেটাৰ গান্ধীনগৰত। যাতায়াতত কেইবাদিনে দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে, দুৰ্ভোগ ভুগিছে চৰকাৰী বিষয়া কৰ্মচাৰীও। একাংশ শিবিৰত আশ্ৰয় লৈছে যদিও আন একাংশই পানীৰ ওপৰতে দিন নিশা কটাইছে অশেষ কষ্টৰ মাজেৰে। অশেষ কষ্টৰ মাজেৰে যাতায়াত কৰিব লগা হৈছে ইয়াৰে স্থানীয় ৰাইজ। গান্ধীনগৰত পানী সোমাইছে যদিও সোমোৱা পানী তাৎক্ষণিকভাৱে ওলাই যোৱাৰ নাই কোনো সুব্যৱস্থা, নাই কোনো নলা নৰ্দমাৰ সুব্যৱস্থা। ইপিনে গান্ধীনগৰত স্থাপন কৰা স্লুইচ গেটতো বিসংগতি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাজ্যৰ বিভিন্ন ঠাইৰ পানী চাম কাটিছে যদিও সত্ৰনগৰী বৰপেটাৰ বিভিন্ন হাতীৰ পানী এতিয়াও স্তব্ধ হৈ আছে। এই ক্ষেত্ৰত নীৰৱ প্ৰশাসন, নীৰৱ বৰপেটা পৌৰসভা। বানে প্লাবিত কৰা বৰপেটা গান্ধীনগৰক লৈ আমাৰ সাংবাদিক পুলেন্দ্ৰ দাসে আগবঢ়োৱা এক প্ৰতিবেদন চাওঁ আহক। হয়, আমি বৰ্তমান উপস্থিত আছোঁ বৰপেটা চহৰৰ গান্ধীনগৰত। এই বৰপেটা চহৰৰ গান্ধীনগৰত এইবাৰ বানপানীত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে এই ৰাইজ আজি 6-7 দিন ধৰি কেনেদৰে ইয়াত জমৰ যাতনা ভুগি আছে। আমি আজি ব্ৰেকিং নিউজ 24 অসমৰ তৰফৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই পানীৰ উৎসটো কি, কিহৰ কাৰণে হৈ আছে। স্থানীয় একাংশ ৰাইজে এটা অভিযোগ কৰি আছে, যোনখন স্লুইচ গেট আছে, স্লুইচ গেটৰ পানী সোমাই আছে, যাৰ ফলত আৰু যিখিনি ইয়াৰ পানী আছে পানীখিনি উলিয়াই দিয়াৰ কাৰণে প্ৰশাসন তথা বৰপেটা পৌৰসভাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আছে। এই অভিযোগৰ সত্যতা জনাৰ বাবে আমি ব্ৰেকিং নিউজ 24 অসমে আজি আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট উপস্থিত আছোঁ আৰু আমি তাৰ তৰফৰ পৰা আমি প্ৰশাসনক আমি আহ্বান জনাম। আমি যি আজি পৰ্যবেক্ষণ কৰি আছোঁ এই গান্ধীনগৰ যি পানীৰ উৎসটো সন্দৰ্ভত আমি আজি ইয়াত পৰ্যবেক্ষণ কৰি আছোঁ। গান্ধীনগৰত থকা এইখন স্লুইচ গেট, এই স্লুইচ গেটখন যথেষ্ট চাপৰ কৰা বুলি স্থানীয় ৰাইজে আশংকা কৰিছিল আৰু আমাৰ সতীৰ্থ সাংবাদিকে নিশ্চয় দেখুৱাইছে যে কিমান চাপৰকৈ বনাইছিল। আৰু যদি 6 ইঞ্চি যদি নদীৰ পানী বৃদ্ধি হ'লহেঁতেন তেন্তে এই স্লুইচ গেটৰ ওপৰেৰে এই জিঅ'বেগৰ যি বাঁহ এতিয়া পুতি থৈছে, এই বাঁহৰ ওপৰেৰে নিশ্চয় নদীৰ পানী বৰপেটা চহৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলেহেঁতেন, কিয়নো স্লুইচ গেটখন যথেষ্ট চাপৰ কৰি নিৰ্মাণ কৰা বুলি স্থানীয় ৰাইজে ইয়াত অভিযোগ কৰিছে। তাৰ লগতে যোনখন স্লুইচ গেটৰ যি লভাৰ আছে, সেই লভাৰৰ নিশ্চয় তাতে বিসংগতি আছে আৰু সেই লভাৰৰ দিয়ে কিন্তু যথেষ্ট পানী, নদীৰ পানী কিন্তু এই মুহূৰ্তলৈকে আমাৰ বৰপেটা চহৰৰ ভিতৰত প্ৰৱেশ কৰি আছে। আৰু আমাৰ কাষত কেইগৰাকী স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা হৈছে, যে আপোনালোকে এইবাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এইটো মানে হৈছে কি, আচলতে চুইচ গেটখনত আমি যিটো ভাবিছিলোঁ সেইমতে ওখটো হোৱা নাই। সেইখন অলপ ওখ হ'লে অলপ ভাল হয়। আৰু ইয়াৰ কাষৰ যিবিলাক বিট আছিল সেই বিটেৰেও পানীবিলাক লিক হৈছিল, এইটো দেখা পাইছোঁ। গতিকে ভৱিষ্যতে এইটো যদি ঠিক কৰি দিয়ে তেতিয়াহ'লে আৰু স্থানীয় ৰাইজে সন্তোষ পাব। গান্ধীনগৰত যে অস্বাভাৱিক যি পানীৰ বৃদ্ধি হৈছে, এই বৃদ্ধিৰ মূল কাৰণ আপুনি যিহেতু স্থায়ী বাসিন্দা, আপুনি কি বুলি ভাবে? আমাৰ এইটো যিটো লবৰবিলাক আছে, লবৰবিলাক কাৰণে পানীটো মানে ভিতৰলৈ যাই আছে, সেইটো কাৰণে পানী বহুত বাঢ়ি গৈছে আৰু গেটখন অলপ চাপৰ হিচাপ কৰি থাকে। গতিকে মইতো দেখা পাই আছোঁ, আগৰ নিচিনা যদি পানী হ'লা হয় নদীত তেনেহ'লে ৰাস্তা ছিঙি পেলা হয় মথাৰি। সেই চাপৰটো আগতকৈ বহুত চাপৰ হৈছে। ইমান বানপানী হৈছে, বহুত সমস্যাত ভুগি আছোঁ আমি। দেখিছে এইটো, এয়া চেণ্ডেল লৈ বজাৰ যাব আহিছোঁ, উপায় নাই, নোখোৱাকৈতো থাকিব নোৱাৰোঁ, ল'ৰা ছোৱালীক লাগে। চুইচ গেট হেৰি হৈ আছে, তাৰ পৰা লিক হৈ আছে। ইয়াতে কোনো নলা নৰ্দমাৰ ব্যৱস্থা নাই, ইয়াতে পানীখিনি কোনোফালে যাব নোৱাৰে, চব বন্ধ হৈ আছে পানীখিনি। সেইটো কাৰণে বহুত অসুবিধা হৈছে। আজি 4-5 দিন হ'ল, বেছিয়ে হৈছে, 8-10 দিন মানে হৈছে। নেৰানেপেৰা বৰষুণ হোৱাৰ পৰা এনেকুৱা হৈছে, নলা নৰ্দমা নাই কাৰণে পানীখিনি ওলাই যাব পৰা নাই। চাকৰি কৰি সদায় ডিউটি কৰিব লাগে, সেইকাৰণেতো বহুতেই প্ৰব্লেম হৈছে। ইয়াতে এই ড্ৰেইনৰ কোনো চেষ্টা নাই ন, কোনো নাই, সেইকাৰণে বহুতেই প্ৰব্লেম হৈছে। ইয়াতে পানীটো ওলাই যাব নোৱাৰাৰ কাৰণে জমা হৈ থাকে পানীখিনি। পানীটো ওলাই যোৱাৰ ৰাস্তা নাই আৰু যিটো চুইচ গেট নতুনকৈ বান্ধি দিছে তাৰ এগেইনষ্টে আৰু পানী সোমাই আছে ভিতৰে।
আজি 10 দিন ধৰি এনেকৈ ভগনীয়া হ'ব লগা হৈছে। আমাৰ ইয়াতে পানী হয় কিন্তু কোনোলৈ যোৱা ৰাস্তা নাই, চুইচ গেটে পানী সোমাই আছে। আজি আমি বহুত কষ্টত আছোঁ, এনেকুৱা পানী আমি খোজকাঢ়ি অহা যোৱা কৰিব লাগে, নাৱত আহি আছোঁ, এনেতো নাও নাপায়েই তাৰমানে। এই নাও কি প্ৰশাসনৰ পৰা দিছে নে আপোনালোকে নিজাববীয়াকৈ আমি নিজাকৈ লৈছোঁ, মানে ভাড়াতে আহি আছে? ভাড়াতে আহি আছোঁ আমি। প্ৰশাসনৰ পৰা নাও নাই একো নাই, প্ৰশাসনৰ পৰা একো নাই। নাওনৰ পৰা আজিকালি সেই অৱস্থা বৰপেটা পৌৰসভাই কি কৰি আছে আজিকালি এটা দিনো ঠিক নহ'লা। বৰপেটা চহৰৰ কিছু ঠাইত যদিও পানীৰ চাম অলপ কাটিছে, তথাপিও এজাক বৰষুণ দিলে যিকোনো সময়তেই বৰপেটা চহৰ বানৰ কবলত যোৱাৰ সম্ভাৱনাই প্ৰকট হৈ উঠিছে, কিয়নো পানী ওলাই যোৱাৰ বাবে নাই তেনে কোনো বিশেষ ব্যৱস্থা। ইয়াকে লৈ শংকিত হৈছে বৰপেটা চহৰৰ ৰাইজ। ইয়াৰ পাছত চৰকাৰ প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা লয় সেয়া অতি লক্ষণীয় হ'ব। Please like, share and subscribe our channel.